সকলোৱে কৰোনা ভেকচিন লৈ আছে, কিন্তু আজি জানো আহক কৰোনা কোনটো ভেকচিন কিমান ভাল। আমাৰ ইণ্ডিয়াত ডাক্তৰসকলে দুটা ভেকচিন ইউজ কৰি আছে, এটা হ'ল কোভিচিল্ড আৰু এটা কোভেক্সিন। কোভিচিল্ড ভেকচিন এইটো ভেকচিন ভাৰতত উৎপত্তি হোৱা নাই, কিন্তু ভাৰতৰ বাহিৰৰ কোম্পানীয়ে এইটো উৎপত্তি কৰিছে, কিন্তু ভাৰতে এই ভেকচিনৰ ফৰ্মেশ্যন লৈ আনি বনাইছে। কোভেক্সিন এই ভেকচিনটো এটা ভাৰতীয় ভেকচিন হয়। এই ভেকচিনৰ ফৰ্মেশ্যন আমাৰ ভাৰততে হৈছে আৰু আমাৰ ভাৰততে বনোৱা হৈছে, সেইকাৰণে এইটো এটা ভাৰতীয় ভেকচিন হয়। সকলোৱে কৈ আছে যে ভেকচিন ল'ব লাগে, কিন্তু ভেকচিনৰ কাম কি সকলোৱে গম পায়নে? যিসকলে গম নাপায় তেনেহ'লে ভিডিঅ'টো চাওক। আমাৰ শৰীৰত এটা শক্তি আছে যাক আমি ইমিউনিটি বুলি কওঁ। যদি এই শক্তি বা ইমিউনিটি বেছি থাকে তেতিয়াহ'লে আমাৰ দেহত যিমান ভাইৰাছ বা বেক্টেৰিয়া আছে সেইবোৰৰ সংক্ৰমণৰ পৰা বাচিব পাৰি। সহজ ভাষাত ক'বলৈ গ'লে ভাইৰাছ বা বেক্টেৰিয়াৰ লগত আমাৰ শৰীৰৰ যুঁজিবলৈ ক্ষমতা ৰাখে। সকলো মানুহৰে সদায় এটা প্ৰশ্নই যে যদি কৰোনা ভেকচিন লওঁ সঁচাকৈ কৰোনা নহয় নেকি, নে কিছুমানৰচোন কৰোনা ভেকচিন লোৱাৰ পিছতো কৰোনা হয়। তাৰ আঁৰৰ আচল কথাটো জানো আহক। কৰোনাৰ যোনটো কোভিচিল্ড ভেকচিন আছে, এই ভেকচিনৰ ইফিচিয়েঞ্চি ৰেট হৈছে 70%। মানে সহজ ভাষাত যদি ক'বলৈ যায় 100জন ব্যক্তিক যদি এই ভেকচিনটো দিয়া যায় তাৰে 70জন মানুহৰে কৰোনাৰ সৈতে যুঁজিব পৰা ক্ষমতা পাব, কিন্তু তাৰে 30জন ব্যক্তিয়ে কৰোনাৰ সৈতে যুঁজিব পৰা ক্ষমতা নাপায়। কৰোনাৰ দ্বিতীয়টো ভেকচিন হৈছে কোভেক্সিন, আৰু এই ভেকচিনৰ ইফিচিয়েঞ্চি ৰেট হৈছে 80%। মানে এই ভেকচিনৰ যদি 100জন মানুহক যদি এই ভেকচিন প্ৰদান কৰা যায় তেতিয়াহ'লে 80জন মানুহৰে কৰোনাৰ সৈতে যুঁজিব পৰা ক্ষমতা হ'ব, কিন্তু তাৰে 20জন মানুহে কৰোনাৰ সৈতে যুঁজিব পৰা ক্ষমতা নাপায়। তাৰ কাৰণে আমাৰ ইণ্ডিয়াত ডাক্তৰসকলে কোভিচিল্ড বেছি ইউজ নকৰি কোভেক্সিন ইউজ কৰি আছে। যিসকলে কৈ আছে যে ভেকচিন লোৱাৰ পিছতো কৰোনা হৈছে, বাট এইটো সঁচা কথা হয়, কৰোনা হৈছেই, কিন্তু ইমান কম সময়ৰ ভিতৰত যে বিজ্ঞানীসকলে আমাৰ কাৰণে 100% ৰেটৰ ভেকচিন উলিয়াব নোৱাৰিলেও 70-80% ৰেটৰ ভেকচিন উলিয়াই দিছে, তাৰ কাৰণে বিজ্ঞানীসকলক বহুত বহুত ধন্যবাদ। চাওক, যিকোনো এটা ভাইৰাছৰ ভেকচিন ওলাওঁতেও 6-7 বছৰৰ বেছি সময় লাগে, কিন্তু আমাৰ কাৰণে ভাৰতৰ বিজ্ঞানীসকলে কিমান কষ্ট কৰিছে। সেইকাৰণে আপোনালোক সকলোৱে যাওক কৰোনাৰ ভেকচিন লওক। এইখিনিয়ে মোৰ ক'ব লগা আছিল। ধন্যবাদ।